নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মই ইউটিউব চেনেল লেট মি লাৰ্ণলৈ স্বাগতম জনাইছোঁ। অসমৰ স্বাস্থ্য বিভাগত পুনৰ ভালেকেইটা পোষ্ট ওলাইছে। আপোনাৰ 8 পাছ কৰিলে এইটো এপ্লাই কৰিব পাৰিব। ক্লিনাৰৰ পোষ্ট, দৰমহা আপোনাৰ মাহিলী 15,000 টকা। এইটোত কোনো লিখিত পৰীক্ষা নাই, ডাইৰেক্ট ইণ্টাৰভিউ। এইটো COVID-19ৰ কাৰণে বস্তু লোৱা হৈছে। এই ভিডিঅ'ত আমি সকলোখিনি আলোচনা কৰিম, গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক আমাৰ অফিচিয়েল এডভাৰটাইজমেণ্ট, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি গোৱালপাৰা। এইটো গোৱালপাৰাৰ ফালৰ পৰা আহিছে। ন'টিছ ফৰ ৱাকিং ইণ্টাৰভিউ। এইটোত আপোনাৰ ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ, ইয়াত কোনো লিখিত পৰীক্ষা নহ'ব। এইটো কিন্তু আপোনাৰ কনট্ৰেকচুৱেল বেচিকত চাওক, ইয়াত লিখা আছে 1 মাহৰ কাৰণে ইয়াত দিয়া আছে, কিন্তু এইটো পিছলৈ বঢ়াবও পাৰে। চাওক এইটো আপোনাৰ প্ৰথম নেম অফ পজিশ্যন ক্লিনাৰ। আপোনাৰ পোষ্ট হৈছে ক্লিনাৰৰ। ক্লাছ 8 পাছ কৰিলে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। লগতে চাওক, এইটোত যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকে হস্পিটেল বিভাগত, তেতিয়াহ'লে আপোনাক ভাল প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপিৰিয়েঞ্চ নহ'লেও কথা নাই, এক্সপিৰিয়েঞ্চ থাকিলে ভাল। লগতে চাওক, এইটো মান্থলি চেলাৰী আপোনাৰ 15,000 টকা। পোষ্ট আছে আপোনাৰ 36টা। ডেট অফ ৱাকিং ইণ্টাৰভিউ আপোনাৰ এইটো 13 জুনত ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ হ'ব। 11টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। আৰু আপোনাৰ ভেনু য'ত হ'ব সেইখিনি হৈছে আপোনাৰ হোল অফ EVM গোডাউন ইন দ্য অফিচ কেম্পাছ অফ DC অফিচ গোৱালপাৰাত হ'ব। আপোনাৰ এইটো ৰেজিষ্ট্ৰেশ্যনৰ টাইম হ'ব 9টাৰ পৰা 10:30। গতিকে 13 জুনত আপোনালোকে তাত গ'লে হ'ল। আৰু আপুনি লগত যিখিনি আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ আছে আৰু লগতে এক্সপিৰিয়েঞ্চ আছে, সেইখিনি জেৰক্স কৰি চেল্ফ এটাচ কৰি লৈ যাব, আৰু 2খন পাছপৰ্ট চাইজ ফটো লৈ যাব। গতিকে এইখিনি ভিডিঅ'টো যদি সকলোৱে গম পায়, আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আৰু এইটো এডভাৰটাইজটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি নিজে ভালদৰে চাই ল'ব।